हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালে আজি মই নামঘৰলৈ বুলি ওলাই আহিছো যিহেতু নামঘৰত সংকোৎসৱ পাতি আছে আৰু সেইবাবে আহিলো আৰু এইপিনে জুবিন দাকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এইপিনে আমাৰ স্লাবথা মাজগাঁৱতে সংকোৎসৱ পাতি আছে ভাওনাও পাতিব আৰু 3 দিনীয়া কাৰ্যসূচী কৰিছে আৰু এইপিনে ভকত বৈষ্ণৱসকলে ভাগত পঢ়ি আছে সেইবাবে আমিও ইয়াতে বহি সকলোৱে ভাগত শুনি আছো আৰু এইপিনে কণ বন্তি ভাইটি সকলে ডান্স কৰিছে মানে যেহেতু বহুত দূৰ দূৰণিৰ পৰা নামঘৰৰ পৰা ভকত সকলক মাতিছে এইটো ভকত সকলক আদৰাই গান হয় আৰু মই মোৰ ইউটিউব চেনেলটোত বহুত দিন ভিডিঅ' দিয়াই হোৱা নাছিলে যেহেতু অলপ প্ৰব্লেম হৈ আছিলে সেইবাবে ভিডিঅ' দিয়াটো সম্ভৱ নহয় সেইবাবে দিয়াই হোৱা নাছিলে আজি যেহেতু অলপ ওলাই আহিছোঁ আপোনালোকৰ মাজলৈ বোলো ভিডিঅ' এটা দি দিওঁ আৰু মই কথাখিনিও অলপ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ সেইবাবে আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ' মোৰ চাই কমেণ্ট কৰি জনাই দিব লগতে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব